নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি আৰু এখন নতুন এডভাৰটাইজমেণ্ট লৈ আহিছোঁ, যিখন ওলাইছে ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি ডিব্ৰুগড়ৰ ফালৰ পৰা। এডভাৰটাইজমেণ্টখনৰ সম্পূৰ্ণ ডিটেইলছ জনাৰ আগতে আপোনালোকে চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ চাকৰি খবৰ সকলোতকৈ আগতে পাবৰ কাৰণে। এইখনেই হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টখন, যিখনত ফিল্ড অফিচাৰ ফৰ ৰেভিনিউ চাৰ্কলৰ কাৰণে ওলাইছে। ইয়াতে পোষ্ট ওলাইছে দুটা ফৰ ডিব্ৰুগড় ৱেষ্ট এণ্ড টেঙাখাত ৰেভিনিউ চাৰ্কলৰ কাৰণে। ইয়াতে যদি আমি এডুকেশ্যন কোৱালিফিকেশ্যন চাওঁ, মিনিমাম আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ বিচাৰিছে ইন ছায়েন্স ষ্ট্ৰীম, নহ'লে বা ষ্টেটিষ্টিক, জিঅ'গ্ৰাফী, এনভাইৰমেণ্টেল ছায়েন্স অৰ জিঅ'লজি এজ এ ছাবজেক্ট বিচাৰিছে। তাৰমানে আপোনালোকে যদি ছায়েন্সত গ্ৰেজুৱেশ্যন কৰা নাই, আপোনালোকে নৰ্মেল ডিগ্ৰী কৰি ৰাখিছে, যেনেকৈ BA, BCom, BBA তেনেকুৱা ধৰণৰ, আৰু তেতিয়া আপোনালোকৰ এই ছাবজেক্ট কেইটাৰ ভিতৰত এটা ছাবজেক্টটো আপোনালোকৰ আছিলে, তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। নহ'লে বা আপোনালোকে যদি ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং নহ'লে বা আৰ্কিটেক্সাৰো কৰি ৰাখিছে, তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। ছেকেণ্ড পইণ্টত কোৱা হৈছে আপোনালোকৰ কম্পিউটাৰ স্কিলৰ কথা, স্পেচিয়েলি ফৰ MS Word, Excel, পাৱাৰ পইণ্ট, ইণ্টাৰনেট ইউজেছ, ইমেইল মেনেজমেণ্ট এইবিলাকৰ ওপৰত নলেজ থাকিব লাগিব বুলি কৈছে। আৰু যদি আপোনালোকে BCA গ্ৰেজুৱেট নহ'লে বা আদাৰ কম্পিউটাৰ ছায়েন্সৰ কিবা যদি কোৰ্চ কৰি ৰাখিছে, তেতিয়া আপোনালোকক প্ৰিফাৰেঞ্চটো দিয়া হ'ব। 4 নম্বৰ পইণ্টত দিয়া হৈছে আপোনালোকৰ এজ লিমিটৰ কথা, য'ত আপোনালোকৰ মিনিমাম 21 ইয়াৰ্ছ আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু যিসকল SC, ST কেণ্ডিডেট তেওঁলোকে এজ ৰিলেক্সেশ্যন পাব। 5 নম্বৰত দিয়া হৈছে ডিউৰেশ্যন অফ কণ্ট্ৰেক্ট। চ' এইটো কণ্ট্ৰেক্ট বেচিছত হ'ব ফৰ 1 ইয়েৰৰ কাৰণে। আৰু যদি আমি ইয়াতে চেলাৰীৰ কথা কওঁ, আপোনালোকক ইয়াতে 20,000 ৰুপিজ দিয়া হ'ব। 8 নম্বৰ পইণ্টত আপোনালোকৰ লাষ্ট ডেটৰ কথা দিয়া হৈছে, লগতে আপোনালোকে কেনেধৰণে এপ্লাই কৰিব এই পষ্টটোৰ কাৰণে সেইটোও দিয়া হৈছে। আপোনালোকে এই পষ্টকেইটাৰ কাৰণে অফলাইন আবেদন কৰিব লাগিব, যিটো আপোনালোকে কোনো ধৰণৰ ইমেইল, ফেক্স বা ছ'চিয়েল মিডিয়াৰ দ্বাৰা কৰিলে নহ'ব। আপোনালোকে হয়তো পোষ্ট অফিচৰ দ্বাৰা পঠাব লাগিব, নহ'লে বা নিজে গৈ দি থৈ আহিব লাগিব। এড্ৰেছটো ইয়াতে দিয়া আছে। ইয়াতে আপোনালোকে কি ডকুমেণ্ট লাগিব, তো তাৰ কাৰণে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম দিয়া হৈছে, যিখনৰ লিংক মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে আপোনালোকে পাই যাব। সেইখন আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট আউট উলিয়াই সেইখন ফিল আপ কৰি ল'ব। লগতে আপোনালোকৰ যি ডকুমেণ্ট বিচৰা হৈছে সেইখিনিৰ সৈতে আপোনালোকে পঠিয়াই দিব। ইয়াৰ যিটো লাষ্ট এপ্লাই ডেট সেইটো হৈছে 10 মাৰ্চ। চ' আপোনালোকৰ হাতত যথেষ্টখিনি সময় আছে। ইয়াতে শেষৰ পইণ্টত আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো দিয়া হৈছে। তো আপোনালোকৰ চিলেকশ্যন ৰিটেন টেষ্ট এনে ইণ্টাৰভিউ বেচিছত কৰা হ'ব, কিন্তু কেতিয়া লোৱা হ'ব তাৰ টাইম এণ্ড ডেট এতিয়ালৈকে তেওঁলোকে জনোৱা নাই। চ' তাৰ কাৰণে আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটটো চেক কৰি থাকিব, তেওঁলোকে তাতে আপডেট কৰি দিব, আৰু সেই লিংকটো আপোনালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে পাই যাব। ধন্যবাদ।